নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। সম্পৰ্কবোৰ বৰ বেলেগ ধৰণৰ। সযতনে ৰাখিলে জীৱনটো থাকে আৰু যদি অলপ যত্ন কমি যায় সোনকালেই নাইকিয়া হ'বলৈ ধৰে। সম্পৰ্কবোৰ সুন্দৰ কৰি ৰখাৰ কেইটামান প্ৰচেষ্টা। ইজনে সিজনক সন্মান কৰা। পতি পত্নীৰ সম্পৰ্কত ইজনে সিজনক সন্মান কৰাটো খুবেই প্ৰয়োজন। ইজনে সিজনৰ প্ৰতি থকা সন্মানৰ বাবে মৰম আদৰ যত্ন বাঢ়ে। দ্বিতীয়তে হৈছে কথা বতৰা। সম্পৰ্কত ইজনে সিজনৰ লগত মনৰ কথা বতৰা শ্বেয়াৰ কৰাটো অতিকে প্ৰয়োজন। বৰ্তমান যান্ত্ৰিকতাৰ যুগত কথা পতাটো মানুহৰ অতিকে কমি আহিছে। সেয়ে আমি সময় উলিয়াই নিজৰ আপোন মানুহখিনিৰ লগত কথা বতৰা পাতিব লাগে। তৃতীয়তে হৈছে ভালপোৱা আৰু যত্ন। অকল স্বামী স্ত্ৰী বুলিয়েই নহয়, সম্পৰ্ক সকলোৰে ভালপোৱা আৰু যত্ন থকাটো অতিকে প্ৰয়োজন। কাৰণ ভালপোৱা আৰু যত্নহে সম্পৰ্ক এটা দৃঢ় কৰাত সহায় কৰে। ইয়াৰ পিছতে আহিছে সহায় কৰা। পৰিয়ালতেই বা স্বামী স্ত্ৰীয়ে হওক, ইজনে সিজনক সহায়ৰ হাত আগবঢ়াব লাগে। সেয়া প্ৰয়োজনতেই হওক বা বিনা কাৰণতেই হওক, এজনে আনজনক সহায় কৰিবলৈ সদায় প্ৰস্তুত থাকিব লাগে। ইয়াৰ পিছতে হৈছে ধৈৰ্য আৰু ক্ষমা। সম্পৰ্ক এটাত যিটো অতিকে প্ৰয়োজন। আমাৰ সম্পৰ্কটো জীৱন জুৰি চলিবৰ বাবে আমাক ধৈৰ্য লাগিব আৰু কাৰোবাৰ যদি কিবা ভুল হৈ যায় ক্ষমা কৰিবলৈও আমাক শক্তি লাগিব। তেতিয়াহে আমাৰ সম্পৰ্কটো বৰ্তি থাকিব। ইয়াৰ পিছতেই হৈছে বিশ্বাস। আমাৰ সম্পৰ্কটো বজাই ৰখাত মেইন ভূমিকা গ্ৰহণ কৰে বিশ্বাসে। আমি ইজনে সিজনক বিশ্বাস কৰিব লাগিব। বিশ্বাসৰ অবিহনে সম্পৰ্ক এটা আমি কেতিয়াও জীয়াই ৰাখিব নোৱাৰোঁ। ইজনে সিজনক বিশ্বাস কৰিলেহে সম্পৰ্কত থকা ব্যক্তিবোৰৰ মনৰ আত্মবিশ্বাস বাঢ়ে। ইয়াৰ পিছতে হৈছে মানসিক শান্তি। মানসিক শান্তি এখন ঘৰৰ কাৰণে অতিকে প্ৰয়োজন। মানসিক শান্তি থাকিলেহে আমি বেলেগ কামবোৰ সুকলমে কৰিব পাৰোঁ। মানসিক শান্তিয়ে আমাক পাৰিবাৰিক, সামাজিক আৰু অৰ্থনৈতিক সকলো কাম-কাজ সুকলমে পৰিচালনা কৰাত যথেষ্ট সহায় কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।